মই দেউতাৰ দৰে হ'ব খোজো। দায়িত্ব আৰু কষ্টৰে ভৰপূৰ মোনাখন পিঠিত লৈ কেনেকৈ আগুৱাই যাব লাগে মই দেউতাৰ পৰা শিকিছোঁ। মানুহৰ মাজত থাকি সঁচা অৰ্থত মানুহ হৈ কেনেকৈ জীয়াই থাকিব লাগে মই দেউতাৰ পৰা জানিছোঁ। সেয়ে মই দেউতাৰ দৰে হ'ব খোজো। যাৰ হাতৰ আঙুলিত ধৰি পৃথিৱীখন উপভোগ কৰিছোঁ, যাৰ কান্ধত ভৰ দি জীৱনৰ বাট চিনিছোঁ, মই তেওঁৰ দৰে হ'ব খোজো। সন্তানৰ অনাবিল সুখৰ বাবে তেওঁৰ কিমান যে ত্যাগ, নিজৰ সপোনবোৰ ক'ৰবাত একাষৰীয়া কৰি সন্তানৰ সপোনবোৰকে নিজৰ কৰি যুঁজি যায় তেওঁ জীৱনৰ উপত্যকাত। মই দেউতাৰ দৰে হ'ব খোজো। যাৰ প্ৰতিটো উশাহৰ মূল্যই ধৰি ৰাখে একোখন ঘৰৰ ভৱিষ্যতৰ সুৰক্ষা, একোখন ঘৰৰ গাম্ভীৰ্যতা, যাৰ একোটা সিদ্ধান্তত নিহিত হৈ থাকে একোখন ঘৰৰ প্ৰত্যেকজন সদস্যৰ নিৰাপত্তা। সেয়ে মই দেউতাৰ দৰে হ'ব খোজো। দেউতা শব্দটো ৰামধেনুৰ দৰে সাতোৰঙী সৌন্দৰ্যৰে আৱৰা। এই সৌন্দৰ্যৰ চাকনৈয়াতে গঢ় লৈ উঠে আমাৰ জীৱন, যৌৱন আৰু আমাৰ সপোনবোৰ। সেয়ে মই দেউতাৰ দৰে হ'ব খোজো।